নমস্কাৰ প্ৰিয় শ্ৰোতা মই বি সুব্ৰমে আপোনালোকক জীৱনৰ পৃষ্ঠাবোৰলৈ স্বাগতম জনাইছো। আজি জীৱনৰ পৃষ্ঠাবোৰত আমি লগ পাম এজন অভিনেতাক, এজন দুৰ্দান্ত অভিনেতাক। ৮০-৯০ দশকত শিৱসাগৰৰ নাট্য জগতখন কপাই থকা সকলৰ ভিতৰৰ অন্যতম এজন যুৱক আছিলে, যিজনক আজি লগ পাম। তেওঁ হৈছে সকলোৰে প্ৰিয় জয়ন্ত বৰঠাকুৰ। জয়ন্ত দা, আপোনাক জীৱনৰ পৃষ্ঠাবোৰলৈ স্বাগতম। জয়ন্ত দাৰ পৰা আমি আজি শুনিম নাটকৰ কথাবোৰ, সেই সময়ৰ আৰু এই সময়ৰ নাটকৰ কথাবোৰ। জয়ন্ত দা, আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ লওঁ। আপোনালোকে এখন নাটক কৰিছিলে, হয়তো ৮৫-৮৬ চনমানৰ ঘটনা আছিলে, শিৱসাগৰ নাট্য মন্দিৰত। মই চনটো পাহৰিলোঁ। সেই সময়ত আমি স্কুলীয়া ছাত্ৰ, আমিও নাটক কৰিছিলোঁ শিৱসাগৰ আমোলাপট্টিৰ হিন্দু ধৰ্ম সভা নামঘৰত দুৰ্গা পূজাত। সৰু সৰু নাটক কৰোঁ আৰু কেতিয়াবা ডাঙৰ নাটকত সৰু সৰু পাৰ্ট কৰোঁ। কিন্তু ভাল নাটক চাবলৈ, ডাঙৰ নাটক চাবলৈ আমি তেতিয়া নাট্য মন্দিৰলৈ গৈছিলোঁ, আৰু নাট্য মন্দিৰত আপোনালোকেই নাটক কৰিছিলে। সেই সময়ত আপোনালোকেই প্ৰায়েই নাটক কৰিছিলে নাট্য মন্দিৰত। আৰু আপোনাৰ এখন নাটক চাইছিলোঁ, এই যে সৰুতে কিছুমান উল্লেখযোগ্য ঘটনা মানুহৰ যে মনত থাকি যায় বহুত দিনলৈ। আপোনাৰ এখন নাটক আছিলে, নামটো হয়তো স্বদেশ আৰু স্বজাতি, মই পাহৰিছোঁ। সেই নাটকখনৰ গোটেই কাহিনীটো কি আছিলে মই পাহৰিলোঁ, মোৰ একেবাৰে মনত নাই। কিন্তু আপোনাৰ এটা চিন, যিটো চিন মোৰ সেই সময়ত কৈশোৰ মনটোত চাপ বহি গৈছিলে, আৰু সেই নাটকৰ চিনটো, গোটেই চিনটো লাইটৰ সৈতে আপোনাৰ একশ্যন, আপোনাৰ জেষ্টাৰ পশ্চাৰ, আপোনাৰ ডাইলগ, গোটেইটো এটা প্ৰিণ্ট হৈ আছে মোৰ মনত। আপুনি ৰাইট ডাউন ষ্টেজত আছিলে, আপোনাৰ গাত এটা স্পট লাইট আছিলে, আপুনি সোঁহাতেৰে এডাল লাখুটি দাঙি লেফ্ট প্ৰফাইল এটা দি পেলাই আপুনি মাত্ৰ এটা ডাইলগ কৈছিলে, মাষ্টৰ। হয়, নিজান কাহ পৰি জিন যোৱা হৈছিলে গোটেই নাট্য মন্দিৰ, আৰু সেই চিনটো মোৰ মনত এতিয়াও প্ৰিণ্ট হৈ আছে। সেই নাটকখনত আৰু এটা চৰিত্ৰ আছিলে, এজন পুলিচ বিষয়া। কোনে কৰিছিলে মই পাহৰিলোঁ। পুলিচ বিষয়াজন দুৰ্নীতিগ্ৰস্ত পুলিচ বিষয়া নিশ্চয় আছিলে। সাধাৰণ ডাইলগ ডেলিভাৰী, অতি সাধাৰণ ডাইলগ ডেলিভাৰী, অতি সাধাৰণ জেষ্টাৰ পশ্চাৰ। কিন্তু খুব মাজে মাজে পুলিচ বিষয়াজনে নিজৰ পেণ্টৰ বেল্টডাল ধৰি পেণ্টটো উজাই দিয়ে। এই সাধাৰণ কামটোৱে গোটেই কেৰেক্টাৰটো, এজন যে ক্ৰুকেট পুলিচ অফিচাৰ, এজন দুৰ্নীতিগ্ৰস্ত পুলিচ অফিচাৰ, সেইটো প্ৰতিপন্ন হৈ গৈছিলে। ইমান সূক্ষ্ম অবজাৰ্ভেশ্যন। আপোনালোকে কেনেকৈ কৰিছিলে, কেনেকৈ নাটক কৰিছিলে, ক'ত শিকিছিলে নাটক? প্ৰথমতে এই নাটকখনৰ কথাটো যিহেতু সোধা হ'ল, সেইটো বিষয়ে মই অকণমান কৈ লওঁ। সেইখন আছে স্বদেশ স্বজাতি, অনুপ ভট্ট আৰু বাজিল চুতীয়াই লিখিছিলে। হয় হয়। আৰু নাটকখনৰ এটা বৰ ডাঙৰ কথা হ'ল কি, সেই নাটকখনত ফিল খুব বেছি আছিলে। তাৰমানে আন্দোলন চলি আছিলে, আৰু এই দুইজনে আন্দোলনৰ ওতঃপ্ৰোতভাৱে জড়িত আছিলে। গতিকে তেওঁলোকে যেতিয়া নাটকখন লিখিছিলে, ফিলটো তাত আহি গৈছিলে। গতিকে সেইকাৰণে সেইটো এটা তেনেকুৱা কথা, সেই নাটকখন সেইকাৰণে ভাল হৈছিলে। কিন্তু নাটক শিকিছিলে ক'ত আপোনালোকে? ইমান সুন্দৰ নাটক কেনেকৈ কৰিছিলে? নাটক আমি প্ৰথম 76ত নাটক কৰিছিলোঁ। এতিয়া মই প্ৰথমতে এজন মানুহৰ নাম ল'বই লাগিব। তেখেত হ'ল আমাৰ শিক্ষাগুৰু, দীক্ষাগুৰু, সকলো গুৰু মানস চলিহা ছাৰ। মানস চলিহা ছাৰে 76ত আমাক এখন নাটক কৰাইছিলে। এখন আছিলে আই তোক কিহেৰে পুজিম, আৰু সেইখন আমি নাট্য মন্দিৰত কৰিছিলোঁ। তেতিয়া আমাৰ ক্লাছ 9ত ত্ৰিবেণী নাট্য গোষ্ঠী বুলি এটা গোষ্ঠীয়ে ইয়াত নাটক পাতিছিলে। তাত আমাৰ বিদ্যালয়ৰ কম্পিটিশ্যন হৈছিলে। তাত আমি ছেকেণ্ড বেষ্ট টিম পাইছিলোঁ। সেইখন আমাৰ প্ৰথম নাটক। আৰু মানস চলিহা ছাৰৰ এজন বন্ধু আছিলে জগত বৰা, তেখেতেও আমাক নাটক দেখুৱাই দিছিলে। তাৰপিছত 77ত প্ৰৱেশিকা পৰীক্ষাৰ্থী মানে পূৰ্ণাংগ নাটক কৰিবলৈ ল'লে মানস চলিহা ছাৰে, আৰু আমাক ক'লে যিটো আগতে কৰা হৈছিলে, কিন্তু বহুত বছৰ ধৰি পেলাই এই ট্ৰেণ্ডটো নাইকিয়া হৈ গ'ল।
এইবাৰ আকৌ আমি এইটো কৰিম। তেতিয়া সকলো স্কুলৰ যিবিলাকে পৰীক্ষা দিছিলে সকলোকে মিলাই মেলি পেলাই এখন নাটক কৰা হ'ল, পূৰ্ণাংগ নাটক নতুন পোহৰ। সেই নাটকখন হৈ যোৱাৰ পাছত যিখন আইটোক কিহেৰে পুজিম নাটক আমি একাংকিকা নাটক কৰিছিলোঁ, সেইখন আমি নিজে য'ত ত'ত কম্পিটিশ্যন কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু কমাৰ্চ কলেজত সেইখন বেষ্ট টিম, বেষ্ট এক্টৰ, বেষ্ট ডিৰেক্টৰ সকলোখিনি আমি পালোঁ। বয়স কম আছিলে, গতিকে আনন্দ বহুত হৈছিলে। তাৰপিছত 78ত এখন নাটক লোৱা হ'ল মানস চলিহা ছাৰৰ উদ্যোগত, অংগীকাৰ প্ৰফুল্ল বৰা। সেই নাটকখন জগত বৰাই দেখুৱাই দিছিলে আমাক। সেই নাটকখনত মই কৰা নাছিলোঁ। তাৰ পাছতেই এখন নাটক কিৰীপ চলিহাদাই গাৰ্লছ কলেজত কৰাইছিলে, এজাক ৰজা এদল প্ৰজা বুলি। তেতিয়া আমাৰ আকৌ নাটকৰ প্ৰয়োজন, কাৰণ নেক্সট টাইম আকৌ আমি নাটক কৰিব লাগিব কলেজত। তেতিয়া মই কিৰিপদাক ক'লোঁ, বোলে এই নাটকখন আমাক দিয়ক, আমি কৰিম। তেতিয়া কিৰিপদাই দিলে, আমাক অলপ দেখুৱাই দিলে। গতিকে সেইখন আমি শিৱসাগৰ কলেজত কমাৰ্চত কৰিলোঁ। তেতিয়া মই কিৰিপদাক ক'লোঁ যে এইখন পূৰ্ণাংগ কৰক। বোলে পূৰ্ণাংগ কৰিম, কিন্তু মই গাৰ্লছ কলেজৰ ছোৱালী দি কৰাম। তেতিয়া মনটো ভাঙি গ'ল, আমাৰ কি লাভ হ'ব, একো লাভ নহ'ব। তেতিয়া মই ক'লোঁ আপুনি ছোৱালী দি কেলে, ল'ৰা দি কৰক। তেতিয়া ক'ত পাম ইমান ল'ৰা, বোলো মই দিম নহয় ল'ৰা। জাগৃতিত তেতিয়া 78ত যেতিয়া অংগীকাৰ হ'ল, জাগৃতি নাম দিয়া হ'ল জাগৃতি। তাৰমানে 77ত নতুন পোহৰ কৰিছে, প্ৰৱেশিকা পৰীক্ষা দিয়ে, 78ত অংগীকাৰ কৰিছে, আৰু নামটো 78ত দিয়া হ'ল জাগৃতি বুলি। জাগৃতি মানে গ্ৰুপটো নাম জাগৃতি। কিন্তু আমি 77ৰ গ্ৰুপটোৱেই, কিন্তু নামাকৰণটো 78ত হ'ল, আৰু হৈ গ'ল সেইখন অংগীকাৰ। 78ৰ পৰা 79ৰ এই সময়খিনিৰ মাজত আমি বহু জেগাত আইটো কিহেৰে পুজিমে কৰি পেলাই বহুত জেগাত আমি প্ৰাইজ পালোঁ। আৰু 79ত কিৰীপ চলিহাৰ ডিৰেকশ্যনত আমি এখন নাটক কৰিলোঁ অজান্তিমূলক বুলি। আৰু তেতিয়া সেই গ্ৰুপটোৰ নাম দিয়া হ'ল সংসপ্তক। সেইটোত ডাঙৰ মানুহ হিচাপে কিৰিপদা আৰু অঞ্জন দত্ত। অঞ্জন দত্তই আমাক বহুত সহায় কৰে। আৰু কিৰিপদাই নাটকখন লিখিছিলে, কিন্তু তেওঁ ছদ্ম নামত লিখিছিলে, নাম দিছিলে অৰিন্দম বৰুৱা, লেখকৰ নাম। সেই নাটকখন যেতিয়া হৈ গ'ল, তাৰ পাছতে আমি নাটক কৰিলোঁ। তেতিয়া কিৰিপদাৰ পৰা গুচি গ'ল, অঞ্জন দাই আমাক এটা ছাপৰ্ট দি থাকে। আমাৰ বয়সো কম, পূৰ্ণাংগ নাটক কৰিবলৈ পইচাও লাগে। তেতিয়া 150 টকা আছিলে নাট্য মন্দিৰৰ ভাড়া, আৰু মাইকৰ 150 টকা। গতিকে সেইখিনি পইচা যোগাৰ কৰিব টান হৈ পৰে। 2 টকা টিকেট থাকে, 5 টকা টিকেট থাকে, আৰু কিমান তুলিম পইচা তেনেকৈ। তাৰপিছত আমি কৰিলোঁ উপপদ বুলি এখন প্ৰফুল্ল বৰা, তাৰপিছত সময় কৰিলোঁ। তাৰপিছতে আমি কৰিলোঁগৈ ছায়াহীন মানৱ, মেন উইদাউট শ্বেডো জাপাল ছাত্ৰে। তাৰপিছত আমি ৰাইফল কৰিলোঁ, ডাঙৰ নাটক। ৰাইফলখন উৎপলটো বহুত বিখ্যাত নাটক। ইপিনে জাগিটো সমান্তৰালভাৱে চলি আছে, সংসপ্তকো চলি আছে, আৰু আমাৰ কোনো কাজিয়া নাই, মানে আমাৰ চব দৃষ্টি আছে। জাগিতি সংসপ্তক একেলগে কৰা হয়। আমি 83ত এখন নাটক কৰিছিলোঁ, সেইখনৰ নাম আছিলে আজি। সেই নাটকখন অৰুণ গোস্বামীয়ে লিখিছিলে, একাংকিকা নাটক। সেইখন আমি অসমৰ বহুত ষ্টেজত কৰিলোঁ আৰু বহুত প্ৰাইজ পালোঁ আমি। সেই নাটকখন তেতিয়া আমি নাগপুৰত কৰিবলৈ গ'লোঁ। MSR আৰ্টিষ্ট এছ'চিয়েশ্যন বুলি এটা এছ'চিয়েশ্যনে নাগপুৰত পাতিছিলে। তাত 300 পাণ্ডুলিপি আহিছিলে, 16খন চিলেক্ট কৰিছিলে। তাৰপিছত আমাৰ এই আজিখন চিলেক্ট হৈছিলে। আজিখনৰ নাম দিয়া হৈছিলে আজ, হিন্দী নাটক কম্পিটিশ্যন আছিলে। আৰু সেইখন অনুবাদ কৰিছিলে হৰিহৰ প্ৰসাদ চাহুৱে। অৰুণ গোস্বামী নাটক হৰিহৰ প্ৰসাদ চাহুৱে অনুবাদ কৰিছিলে। সেইখন লৈ আমি নাগপুৰলৈ গৈছিলোঁ, কিন্তু পইচা লাগে। 83 কথা, পইচা বৰ নাটনি। তেতিয়া আমি বহুত দিগদাৰ পাইছোঁ। আমাৰ তৰুণ বৰদলৈ বৰ ভাল এক্টৰ, আমি বহুত তেখেতৰ পৰা শিকিছোঁ। তেখেত ইয়াত আছিলে অলপ দিন চাকৰি কৰি, তেখেতে এখন আমাক লৈ গৈছিল তালৈ। তাত আমি শ্ৰেষ্ঠ পাণ্ডুলিপি পালোঁ, অল ইণ্ডিয়া কম্পিটিশ্যন। আৰু হৰিহৰ প্ৰসাদ চাহুৱে ছেকেণ্ড বেষ্ট এক্টৰ পালে। মানে হিন্দীতে কৰিছিলে? হিন্দীত 45 মিনিটীয়া নাটক, ফুল হিন্দীত। তেতিয়া মই এটা লাইনো হিন্দীত ক'ব নাজানো, খালি স্ক্ৰিপ্টত অৰুণ মৰ বুলি এজনে মোক দেখুৱাই দিছিলে। তেনেকৈ কৰি কৰি আমি তাত কৰিছিলোঁ। আৰু নাটকখন শেষ হোৱাৰ লগে লগে মই জানো যে মানুহ ভাগিবই ভিতৰলৈ আহিব। মই পলাই পেলাই পিছফালে লুকাই আছোঁ, কাৰণ মোক হিন্দীত সুধিলে মই ক'ব নাজানো। তেওঁলোকেতো ভাবিব নোৱাৰিব, ইমান ধুনীয়া হিন্দী কৈছে, কেনেকৈ নোৱাৰিব। তাৰপিছত আমি গুচি অহাৰ পিছত
ভাৰত চৰকাৰৰ হিন্দী সঞ্চালকালয়ৰ পৰা এখন পত্ৰ আহিলে আমালৈ যে এই নাটকখন আমি ভাৰতৰ বাচকবনীয়া নাটকৰ এটা সংকলন উলিয়াবলৈ লৈছোঁ, তাত আপোনালোকৰ এই নাটকখন সন্নিৱিষ্ট কৰিব খুজিছোঁ। তেতিয়া আমি পাৰ্মিশ্যন দি দিলে আৰু সেইখন এখন সংকলনত আমাৰ নাটকখন প্ৰিণ্ট হৈ আছে আৰু সেই সংকলনটো আমালৈ পঠিয়াই দিছিলে তেখেতসকলে। সেইটো এটা আমাৰ এচিভমেণ্ট বুলিয়ে ভাবোঁ আমি। সেইটো বৰ নজনা কথা জানিলোঁ যে হৰিহৰ প্ৰসাদ চাহুৱে নাটক অনুবাদ কৰিছে। বহুত দিনৰ আগৰ কথা, তোমালোক তেতিয়া বহুত সৰু বা জন্ম হৈছিলে নাই তেনেকুৱা। তাৰ পাছত আমি নাটক কৰি আছোঁ বিধা আমাৰ হেৰি এখন আছিলে ফুলগুৰি ধাৱা, তাৰপিছত সভ্যতা সংকট, তাৰপিছতে আমি কৰিছিলোঁ কম ব্যক্তিক্ৰম ইমতিয়াজ আলী বুলি এজনে লিখিছিলে, তেখেতে AECৰ চাকৰি কৰিছিলে, পিছত অঞ্চিলে আহিছিলে, তেখেতে লিখিছিলে। তাৰপিছত আমি কৰিছিলোঁ ভোগজৰা, তাৰপিছতে কৰিছিলোঁ ক'লা হীৰা, আৰু আমি বিভিন্ন নাট্যৰ মাজত কৰিছোঁ যুৱদলৰ লগত। যুৱদলৰ লগত প্ৰথম 82ত মই ৰবীন্দ্ৰনাথৰ নাটক কৰিছিলোঁ বৰ মানুহৰ দোলা, লক্ষীকান্ত মহন্তৰ পৰিচালনা, যুৱদলৰ পৰা গৈছিলোঁ। আৰু সেই নাটকখনে আমাক বহুত খ্যাতি দি দিলে গুৱাহাটীত। 85ত সঞ্চালকালয়ে, সাংস্কৃতিক সঞ্চালকালয়ে তাত কম্পিটিশ্যন আৰু মহোৎসৱ পাতিলে। অমিতাভ বচ্চন আহিছিলে এবাৰ, বহুত ডাঙৰ। তেতিয়া আমি সময় নাটকখন তালৈ পঠিয়ালোঁ জাগৃতিৰ পৰা, চিলেক্ট কৰিলে, বহুত ডাঙৰ কথা চিলেক্ট কৰাটো। তেতিয়া আমি তাত কৰিবলৈ গ'লোঁ, বহুত ডাঙৰ ষ্টেজ, বহুত ডাঙৰ। তাত আমি ক'ত হৈছিলে বুলি ক'লে? এইখন লতাশিল ফিল্ডত গুৱাহাটী। তাত বেষ্ট টিম পালে কুকুৰনেচীয়া মানুহ, নীলু চক্ৰৱৰ্তীৰ ৰিয়েকশ্যন আছিলে। আৰু ছেকেণ্ড বেষ্ট টিম পালোঁ সময় আমি, বেষ্ট এক্টৰ তপন দাস, ছাপৰ্টিং বেষ্ট এক্টৰ মই, আৰু ছাপৰ্টিং বেষ্ট এক্ট্ৰেছ অঞ্জু দেৱী আমাৰ সময়ৰ। গতিকে সেইটো এটা আমাৰ এটা এচিভমেণ্টেই। আৰু তেনেকৈ আমি বিভিন্ন নাটক আমি কৰি গ'লোঁ। আৰু জাগৃতি এটা কথা হ'ল যে জাগৃতি অকল নাটকতে নাছিলে, জাগৃতি মানে স্পৰ্টছ পাতিছিলে, মাঘৰ বিহুত কুইজ কম্পিটিশ্যন পাতিছিলে, আৰু গামেল নাচেৰে 81, 82 একজেক্ট মই নাজানিম, তেনেকুৱাতে জাগৃতি চিত্ৰ মহাবিদ্যালয় খুলিলে। আজিও সেইখনত 1400মান টোটেল ষ্টুডেণ্ট আছে, মানে বিভিন্ন জেগাত সি দেখুৱাই মানে শিকায়। সেইখন আজিও চলি আছে, জাগৃতি নামতে আছে, জাগৃতি চিত্ৰ সেউজ শিল্পী জাগৃতি চিত্ৰ মহাবিদ্যালয়। তাৰপৰা আমি তেনেধৰণে বহুত জেগাত নাটক কৰিলোঁ, আৰু যুৱদলৰ পৰা কৰিলোঁ, নাট্য সমাজৰ পৰা কৰিলোঁ, শিল্পী সমাজ, দীপক ভূঞা, মুকুবুৰ ৰহমান, কেশৱানন্দ আছিলে, সিহঁতি নাট্য সপ্তাহ পাতিছিলে। সেইটো বহুত ডাঙৰ কথা, এসপ্তাহ জোৰা নাটক পাতে, পুৰণা নাটক, পইচা বহুত লাগে, কেনেকৈ ইউজ কৰে কি কৰে আৰু নাজানো, আমাৰ বয়সো কম আৰু আমি কৰিবলৈ পাওঁ কৰোঁ আৰু তেনেকৈ কৰিলোঁ। দীপক ভূঞাৰ লগতো বহুত নাটক কৰিলোঁ, থানামুখৰ লগত কৰিলোঁ, তেনেকৈ বিভিন্ন লগত আমি নাটক কৰিলোঁ, আৰু বিভিন্ন জেগাতো গৈ কৰিলোঁ। তেনেকৈ কৰোঁতে 89ত আমি লাষ্ট নাটক কৰিছোঁ, সেইখন ক'লা হীৰা, উৎপল দত্ত আছিলে। ৰাইফলখন বহুত ভাল হ'ল, উৎপল দত্ত নাটক। 89ত আমি ক'লা হীৰা ল'লোঁ। ক'লা হীৰা ৰিহাৰ্চেল কৰি থাকোঁতে মোৰ এটা অনুভৱ হ'ল যে এই নাটকখনে সিমান এটা পৰ্যায় নাপায়। তো আমি কষ্ট, আমাৰ গোটেই এক্টৰ এক্ট্ৰেছ কলা কুশলী, আৰু মানস ছাৰে এটা ডাঙৰ কাম কৰিছিলে যে একেটা গ্ৰুপতে চব থাকক, মেকআপ মেনো থাকক, মানে লাইট মেনো থাকক, মিউজিকো থাকক, অৰুণে মিউজিক দিছিলে পিছলৈ আমাৰ। গতিকে এই চব তেনেকুৱা ব্যৱস্থা ছাৰে কৰিছিলে। গতিকে 89ত নাটকখনৰ মোৰ ধাৰণা হ'ল যে নাটকখনে এনেকুৱা এটা পৰ্যায় নাপাব পাৰে। আৰু শেষৰ চিনটো আছে, কয়লাখনিৰ ভিতৰত মানে পানী সোমাই যায় আৰু পানীত চব ডুবি যায়। সেই পানীটো উলিয়াবৰ কাৰণে আমি বহুত চেষ্টা কৰিছোঁ, আৰু মোৰ অলপ আইডিয়াও মই 2-4 লৈ পেলাই কৰোঁ। আৰু যেতিয়া ৰিহাৰ্চেল শেষ হয় ৰাতি 10টা বজাৰ পৰা আমি পানীটো ট্ৰাই দিওঁ, 2-3টা বজাত পানীটো যেনেকৈ হয় তেনেকৈ নহয়। নাটকতে 4 দিন আছে, মানে পানীটো পৰা নাই, মানে হৈছে কিন্তু যেনেকৈ হৈছে তেনেকৈ হোৱা নাই। মই এটা কথা জানো, তেতিয়াৰ পৰা 25 বছৰ আগতে এই নাটকখন হৈছিলে, আৰু পানীটো বহুত সাংঘাতিক পানী উলিয়াইছিলে। আৰু তাত মুন দা আছিলে, মুন বৰুৱা। মই মুন বৰুৱাক ক'লোঁ, মুন বৰুৱা পিকল হোটেলৰ মালিক, নাট্য সমাজৰ ছেক্ৰেটেৰী। মুন দা, পৰহিলৈ আমাৰ নাটক আছে, আপুনি চাবলৈ আহিব। আপোনাৰ নাটকৰ কথাটো মই শুনি থাকোঁৱেই যে পানীটো এনেকৈ ওলাইছিলে, তা আমিও কিন্তু উলিয়াম, আপুনি এনেই এবাৰ ষ্টেজলৈ আহকচোন। দুপৰীয়া সময়ত তেওঁক লৈ আহিলোঁ ষ্টেজ। আৰু বৰ ধুনীয়া ব্যৱস্থা কৰিছা, খালি তুমি এই যিটো পোহৰেদি আহি পেলাই পানীটোত পোহৰটো পৰিব, সেই যিমানটো ফাঁক ৰাখিছা পোহৰটো আহিবলৈ তাতকৈ অকণমান কমাই দিয়া। আমি ফাঁকটো প্ৰায় ৰাখিছিলোঁ 0.5 ইঞ্চিৰ ওপৰত, মানে 2 mm মানলৈ ফাঁকটো লৈ আহিলোঁ। লৈ অহাৰ লগে লগে ৰাতি চাইছোঁ গোটেইখন পানী,
বহুত ভাল লাগিছে ফায়াৰ ব্ৰিগেড ৰৈ আছে প্ৰথম যেতিয়া পানীটো মানে কয়লাটো ভাঙি পানীটো সোমায় তেতিয়া ফায়াৰ ব্ৰিগেডে পানীটো মাৰে তাত এটা উটি আহে পানী লাইটটো অকল পানীত পৰিছে সেই ফায়াৰ ব্ৰিগেডৰ পানীটো সেই নাট্য মন্দিৰত এটা মানে ফুটাৰ ছিষ্টেম আছিলে হোল এটা সেই কাঠখন তৰাই দিলে হোলটো ওলাই যায় তাতে পানীটো সোমোৱাই দিছিলোঁ ফায়াৰ ব্ৰিগেডৰ পানী তাৰপিছত ফায়াৰ ব্ৰিগেডৰ পানীটো বন্ধ কৰি দিছোঁ আৰু ইটো ছিষ্টেম পানীটো তুলি আনিছোঁ মই পিছত শুনিছোঁ মানুহবিলাক চিটৰ পৰা নিজে নিজে উঠি দিছিলে আৰু সেইখনেই আমাৰ শেষ নাটক আছিলে তাৰপিছত আমি অলপ দিনৰ আগত এখন নাটক কৰিছিলোঁ অলপমান 10 বছৰমান আগত হেৰিৰ পৰা জাগিৰিৰ পৰা কিন্তু আমাৰ নাটকৰ সেইটো 89ৰ পৰাই বন্ধ হৈ গ'ল মানে বন্ধ হোৱাৰ কাৰণটো কি আছিলে বন্ধ নাট্য মন্দিৰটো ভাঙি দিলে 89ত আৰু 96ত নাট্য মন্দিৰ আকৌ খুলিছে সেই গেপটোৱে আমাৰ ল'ৰাও বহুত বাহিৰলৈ গুচি গ'ল গতিকে আমাৰ কিন্তু জাগৃতি চিত্ৰ মহাবিদ্যালয় তেতিয়াৰ পৰা কণ্টিনিউ আমাৰ চলি থাকিলে কিন্তু আপোনালোকে জাগৃতি নামত এখন নাট কম্পিটিশ্যনো কৰিছিলে যিখন মানে অসম বিখ্যাত হৈছিলে সেইখন নাট কম্পিটিশ্যন মানে বহুত বাহিৰৰ পৰাও আহিছিলে আমি ষ্টুডিঅ' আছিলোঁ তেতিয়া হয় তোমাৰ যেতিয়া ষ্টুডিঅ' আছিলে তেতিয়া জাগৃতি আৰু আমি কম্পিটিশ্যন পাতিছিলোঁ আৰু তাত বহুত জইন কৰিছিলে আৰু মানে তাত টিকেট পোৱা বহুত টান হৈ গৈছিলে বহুত ভিৰ হয় গতিকে তুমি এইটো ভাল মনত পেলাইছিলা সেইটো সেই বস্তুটোৱে বহুত ল'ৰা তেতিয়া উলিয়াইছিলে আৰু সেই নাটক কম্পিটিশ্যন হৈছিলে বানপানী সাহায্য দিছিলে তাৰপিছত কুইজ কম্পিটিশ্যনে মানে বহুত কাম জাগৃতিয়ে তেতিয়া কৰিছিলে গতিকে আমি তেনেকৈ কৰি আমি ইমানখিনি পাইছিলোঁহি তাৰপিছত এতিয়াও নাটক কৰি আছে আমি চাওঁ ভাল লাগে আপোনালোকৰ দলত কোন কোন আছিলে তেতিয়া আমাৰ দলত আছিলে গামেল নাচে আছিলে তাৰ ঢেৰ ল'ৰা তেতিয়া আমাৰ 80 পৰা 100 ভিতৰত মেম্বাৰ আছিলে কিন্তু এটা কথা নহয় যে চবেই নাটকে কৰিব বিভিন্ন ভাগত কাম কৰে নাটকতো বহুত মানুহ লাগে গতিকে নাম ক'বলৈ এতিয়া আমাৰ ঢেৰ ৰাজু চাংমাই পবিত্ৰ বৰুৱা এতিয়া পবিত্ৰ বৰুৱা নাই বাৰু তাৰপৰা শামছুল অৰুণ আবু জীৱন দে তেনেকৈ আমাৰ বহুত আছিলে নাম হৰিহৰ প্ৰসাদ চাহু মনোজ বৰুৱা পংকজমণি বৰদলৈ বহুত আছিলে আমাৰ নাম ইমানখিনি কৰি থাকি যাব বহুত আৰু আপোনালোকৰ নাটকৰ বাকী কামবিলাক কোনে কৰে যেনে মেকআপ মিউজিক লাইট এইবিলাক আপোনালোকৰ নিজৰেই নে বেলেগৰ পৰা আনে আমি ছাৰে তেতিয়া প্ৰথমতে নিজতে কৰিছিলে ফুনু বৰুৱা বুলি তেখেত এতিয়া সাধু হৈ গ'ল তেওঁৰ নাম ল'লে বাবা সাগৰগিৰি তেখেত এতিয়া ঝাৰখণ্ডৰ ক'ৰবাত হিমালয়ৰ ওপৰ ক'ৰবাত আছে আহিছিলে মাজতে সি মেইনলি সি মেকআপ কৰিছিলে তাৰ আমাৰ লগত অৰূপ শৰ্মা আছিলে সি মেকআপ কৰিছিলে আৰু লাইটত মন্টু বুলি এজন ল'ৰা দিছিলে প্ৰথমতে তাৰ পিছলৈ আমাৰ যাদৱ গোস্বামীয়ে কৰিছিলে লাইট গতিকে মেকআপো আমাৰ মানুহ নিজৰ আছিলে মানে আপোনালোকৰ গ্ৰুপৰে যাদৱ গোস্বামী আমাৰ গ্ৰুপৰ তেনেকৈ আমাৰ মিউজিকো গ্ৰুপৰ মানুহ গ্ৰুপৰ অৰুণ ফুকন মিউজিক একদম ক্ল'জ মানুহ আমাৰ নিজৰ গ্ৰুপৰ তাৰপিছত শ্যামল চুম বুলি এজন আছিলে তেওঁ নিজে নাটক দিছিলে গল্প হ'লেও সত্য বৰ ধুনীয়া নাটক হৈছিলে তেনেকৈ আমাৰ বহুত নামবোৰ এতিয়া ধৰি লওক কৈ থাকোঁতে কিছুমান নাম থাকি যায় গতিকে তেনেকৈ আমাৰ কিন্তু নাটক এখন কৰোঁ বুলি ক'লে আপোনালোকে বিশেষ চিন্তা কৰিবলগীয়া নহয় কাৰণ গোটেই সকলো দিশৰ মানুহ আপোনালোকৰ লগত আছিলেই মাত্ৰ আৰ্থিক চিন্তাটো আহিছিলে চাগে আৰ্থিক চিন্তা পিছলৈ নহা হ'ল কাৰণ আমাৰ ল'ৰাবিলাক প্ৰায় 85-86ত চাকৰি পাই গ'লতো গতিকে পইচাটো এতিয়া আমাৰ কোনো প্ৰব্লেম নাছিল প্ৰথম যেতিয়া আমি 78-79 তেতিয়া আমাৰ পইচা বহুত চিন্তা আছিলে এতিয়া ক্ৰিপছদাৰ যিখন নাটক আমি অজান্তিমূলক কৰিছিলোঁ অঞ্জনদাৰ লগত আছিলে ক্ৰিপদা মানুহটো অলপ খঙাল আছিলে মই ক্ৰিপদাক সদায় কওঁ ক্ৰিপদাক টিকেট বিকিব লাগে আমাৰ ভয় লাগে কাৰণ ক'ত পাম পইচা এই ৰচোন বিকিম নহয় সদায় কওঁ ব'ল বুলি কওঁ অঞ্জনদা মই আৰু ক্ৰিপদা এনেকৈ ওলাই আহি কিনাৰ দোকানকেইখনত পটককৈ দুটা টিকেট 20 টকা দি দিলে আমি একদম আচৰিত হৈ গ'লোঁ কাৰণ 20 টকীয়া টিকেট দুটা যোৱা মানে আমাৰ কাৰণে বহুত ডাঙৰ কথা 10টামান টিকেট 12টামান টিকেট আধা ঘণ্টাৰ ভিতৰত বিকি দিলে মই বোলো এইটো চিন্তা আমাৰ গ'ল আৰু সেইখন নাটকত তেনেকৈ গ'ল তাৰপিছত আমি বহুত কষ্ট কৰোঁ বহুত পইচাৰ নাটনি হয় আমাৰ কিন্তু তাত এটা কথা হৈছিলে তেতিয়া মানুহে টিকেট লৈ নাটক চাইছিলে আৰু তেতিয়া আমাৰ এনেই সৰ্বসাধাৰণ আমি নাটক কৰিলে 200-250 টকা আমাৰ বিক্ৰী হয় তাত 250 টকা আমি পাই গ'লোঁ 150 টকা আমাৰ হল ভাড়াটো উঠি গ'ল আৰু ইপিনে 50 টকা দি দিলে আমাৰ মাইকৰটো হৈ গ'ল মেকআপমেনটো নিজেই কৰে মেকআপত তেতিয়া 50 টকামান খৰচ হয় আৰু ছেটত অলপ খৰচ হয় সেইখিনি আমি তোলোঁ আৰু তেনেকৈ পইচা বহুত দিগদাৰ হয় তেতিয়া আমাৰ কিন্তু আমি তেনেকৈ কৰিছিলোঁ কিন্তু আমাৰ হায়েষ্ট মোৰ মনত আছে আজ বুলি যিখন নাটক আমি তাত কৰিছিলোঁ তেতিয়া সেই নাটকখন আমি নাট্যমন্দিৰত কৰিছিলোঁ আৰু সেইখন যতদূৰ সম্ভৱ উকিল সন্থাই কৰাইছিলে নেকি মই অলপ পাহৰিছোঁ তেতিয়া আমাৰ কাউণ্টাৰ চেল 600 টকা হৈছিলে 84 মানৰ কথা সেই বহুত পইচা 600 টকা হ'লে চব হৈ যায় আৰু কাউণ্টাৰ চেলে হৈছিলে আৰু
নাটকবিলাক ডাইৰেকশ্যন কোনে দিছিলে নাটকবিলাকৰ ডাইৰেকশ্যন আচলতে যে বেলেগ গ্ৰুপত কৰিলে বেলেগে দিয়ে আৰু এতিয়া ধৰি লওক যুৱদলত কৰিলে তেওঁলোকৰ মানুহে দিয়ে বেলেগ আমাৰ গ্ৰুপত আমাৰ অলপ কালেক্টিভ টাইপ আছিলে ডাইৰেকশ্যনটো মানে আমাৰ তাত কোনো হেৰি নাছিলে আমি যেতিয়া ৰিহাৰ্চেল কৰি থাকোঁ মোৰ মনত আছে এখন নাটক ৰিহাৰ্চেল কৰি আছোঁ খুব চিৰিয়াছলি কৰি আহিছোঁ আমাৰ তাত মানে 70-80 মানুহ আমাৰ ৰিহাৰ্চেলত সদায় বহি থাকে নাটক চোৱাদি চাই থাকে নাটকখন কৰি থাকোঁতে ফটককৈ তলৰ পৰা চিঞৰিলে ঐ জয়ন্ত তোৰ একো হোৱা নাই মই মানে চকু মুদি মই ৰৈ গৈছোঁ আৰু মই পিছত নামি আহিছোঁ নামিয়ে থাকোঁতো তোৰ একো হোৱা নাই বুলি ক'লি যে কেলৈ ক'লি বোলে মই অনুভৱ কৰিছোঁ তোৰ একো হোৱা নাই মই সেইকাৰণে কৈছোঁ কিন্তু সি দেখুৱাই দিব নোৱাৰে কি হোৱা নাই কিন্তু মই এই কথাটো অনুভৱ কৰিছোঁ যে সি কিবা এটা বেয়া পোৱাটো খাটাং আৰু সি কি কাৰণে বেয়া পাইছে সেই কথাটো মোক বৰ দৰকাৰ তেতিয়া মই দুই চাইডৰ কথা পাতি মই গম পালোঁ যে মোৰ অলপ বেছি হৈ এক্সেছ হৈ গৈছে অভিনয়টো তেতিয়া এক্সেছ কৰা এটা আমাৰ টেণ্ডেঞ্চি আছিলে যিমান বেছি কৰোঁ সিমান ভাল লাগে সেইটো লাহে লাহে শিকি গম পালোঁ যে বেছি কৰিব নাপায় গতিকে তেনেকুৱা কথা হয় মানে আপোনালোকে নাটক কৰি কৰিয়ে শিকিছিলে আমি নাটক কৰি তাৰমানে মই এইটো কথা অনুভৱ কৰোঁ যে তুমি যদি কোনোবা এটা চেপ্টাৰ পঢ়ি পেলাই যদি লোকক পঢ়োৱা তেতিয়া তোমাৰ বেছি আয়ত্তত গুচি আহে বস্তু গতিকে তুমি অনুশীলন কিমান কৰিলা এতিয়া আমি যেতিয়া নাটক কৰোঁ যেতিয়া মই মোৰ অকল নিজৰ ৰোলটোতে ক্ষান্ত নাথাকোঁ বাকীবিলাকৰ দ্বাৰালৈকো আৰাওঁ আৰু মই যিবিলাক অকণমান যদি পৰা নাই সিহঁতক শিকাওঁ উইথ ডেলিভাৰী শিকাওঁ এই কৰোঁতেহে আমাৰ হৈছে আমি কোনো গুৰু বুলি নাটকৰ গুৰু বুলি আমি কাকো ক'ব নোৱাৰোঁ এইটো কথা কাটা যে প্ৰথম আমাক মানস চলিয়াচাই আনিছে জগত বৰাই আমাক দেখুৱাই দিছে সেইটো খুব কম সময়ৰ কাৰণে তাৰপিছত আমি ধৰি চিনেমা চাই পেলাই যি শিকিছোঁ বা বেলেগ ডাঙৰ এক্টৰ চাই যি শিকিছোঁ তেনেকৈ শিকি আৰু বাস্তৱৰ পৰা আৰু এটা কথা কি বাস্তৱৰ পৰা লোৱাটো বহুত ডাঙৰ কথা মই কেইবাজন মানুহৰ মই চৰিত্ৰ বাস্তৱৰ পৰা লৈছোঁ আৰু বিভিন্ন জেগাত মই খুৱাই দিছোঁ আৰু ধুনীয়াকৈ খাপ খাই যায় মই এটা কথা কৈছোঁ যে মানুহে চৰিত্ৰৰ লগত নিজে এডজাষ্ট কৰি লয় গতিকে মই বেলেগ এজন মানুহৰ অভিনয়ৰ মাজত সোমোৱাই দিছোঁ কিন্তু মানুহে তেনেকৈ লৈ ল'ব মানে অবজাৰ্ভেশ্যনটো আচলতে নাটকৰ নাট্যকৰ্মীৰ কাৰণে অতি দৰকাৰী বস্তু পৰিৱেশ অবজাৰ্ভ কৰি পেলাই বহুত ডাঙৰ তাৰমানে মোৰ দাড়ি আছিলে মোক এগৰাকী মানুহে কৈছিলে মানে বহুত ডাঙৰ আৰু মোক ক'ব পাৰে আমাৰ শিক্ষাগুৰু আছিলে এইফালে আছোন দাড়ি কাটিবি দাড়ি লৈ নাহিবি জাষ্ট দাড়ি কাটিবি দাড়ি লৈ নাহিবি ইমান খৰকৈ কৈ দিছে সেই বস্তুটো মই বহুত ট্ৰাই কৰিলোঁ ট্ৰাই কৰি মই আয়ত্তত আনি বহুত জেগাত ভৰাই দিলোঁ কিন্তু সি তেনেকৈ ধুনীয়াকৈ সোমাই যায় মই তেনেকৈ বহুত মানুহৰ মই লৈছোঁ কিন্তু আপোনালোকৰ ইমান সুন্দৰভাৱে চলি থকা ইমান স্মুথলি চলি থকা এটা গ্ৰুপ ইমান সুন্দৰকৈ নাটক কৰি আছিলে নাট্য মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ লোৱাৰ কাৰণেই আপোনালোকৰ সেইটো জটি পৰিলে তাৰ কোনো বেলেগ অল্টাৰনেটিভ নাছিল নেকি সেই সময়ত অল্টাৰনেটিভ মানে কথাটো হৈছিলে সেই সময়ত আমাৰ জীৱন যুদ্ধ বহুত সাংঘাতিক আছিলে সেইটো সময় 89 তাৰমানে 89 মানে আমাৰ বয়স কিমান হ'ব তোমাৰ 27-28 বছৰ চাগে হৈছে তেতিয়া সেই সময়ত জীৱন যুদ্ধটো আমাৰ সকলোৰে বহুত টান আছিলে আৰু যিবিলাকে ভালকৈ পঢ়া শুনা কৰিলে সেইবিলাকে চাকৰি পালে চাকৰি পেলাই আমাৰ পৰা অকণমান আঁতৰিও দূৰ হৈ গ'ল কিন্তু তেওঁলোক আহি যায় এইটো পবিত্ৰ বৰুৱা আজি আমাৰ মাজত নাই এতিয়া ভোগজৰা যেতিয়া কৰিছোঁ সি তেতিয়া ইঞ্জিনিয়াৰিং কলেজৰ ষ্টুডেণ্ট হয় সি তাত ভোগজৰা হৈছিলে গোটেই ভোগজৰা চুগজৰা কিবা কিবি বস্তু লৈ আহিছে ইয়ালৈ কিন্তু তাহাঁতি সদায় তেনেকৈ আহিব নোৱাৰে গতিকে সেই 89ৰ পিছত সেইকাৰণে আমি তাৰমানে কি সেইটো সময়ত অন্যত আৰু বেলেগ একো নাই নহয় ইয়াত ক'ত কৰিম ক'লে শিৱসাগৰ কলেজত কৰিব লাগিব মইতো কৰিছোঁ শিৱসাগৰ কলেজত সেই সময়ত মই শিৱসাগৰ কলেজত 2খন নাটক কৰিছোঁ DCLত কৰিছোঁ তেতিয়া হেৰিৰ পৰা যুৱদলৰ পৰা ভোগজৰা কৰিছোঁ DCLত বিভিন্ন জেগাত আমি নাটক কৰিছোঁ কিন্তু আমাৰ গ্ৰুপটো তেতিয়াৰ পৰা আমাক কমি গ'ল কিন্তু সেইটো সময়ত আপোনালোকৰ যিটো এটা একাগ্ৰতা আছিলে আৰু এটা মিল আছিলে সকলোৰে মাজত আপোনাক মই সুধিছোঁ আজিৰ নাটক কৰা ল'ৰা ছোৱালীবিলাকৰ মাজত সেই বস্তুটো দেখা পায়নে নাপায় আপুনি তুমি যিটো কথা সুধিছা সেই কথাটো তোমাৰ আৰু এটা কথা মোৰ মনলৈ আহিছে যে কষ্ট কৰি কাম কৰা আৰু আৰামত কাম কৰাৰ মাজত এটা ডিফাৰেঞ্চ থাকে যিটো কথা তুমি মানে তোমাৰ কথাৰ মই তেনেকুৱা এটা অনুভৱ হৈছে আগতে আমি পইচাও তোলোঁ আমি ছেট নিজে বনাওঁ গৰমত সৰু বয়স বহুত কষ্ট কৰোঁ আৰু তাৰপিছত যেতিয়া আমাৰ কামটো হৈ যায় কষ্টৰ মূৰত তেতিয়া এটা বহুত আনন্দ আহে আৰু এতিয়া সেই বস্তুটো নাইকিয়া হ'ল
আৰু সেইটো কাকো গাত দুখ মই দিয়া নাই, সেইটো যুগ ধৰ্ম হয়, যুগে আমাক তেনেকুৱা কৰিছে। আগতে আমি কলেজলৈ যাওঁ, বাকী গোটেই সময়খিনি নাটক, কিন্তু এতিয়া এটা ল'ৰাই কলেজলৈ যোৱাৰ পিছত গোটেই সময়খিনি নাটকত দিব নোৱাৰে, কাৰণ তাৰ পঢ়া শুনাৰ কথা থাকে, কাৰণ এতিয়া চিন্তা কৰিবলৈ কাইলৈ কি কৰিম, মই খাম, বহুত কথা থাকে। যুগে তেনেকুৱা কৰিছে। গতিকে এতিয়া কি হ'ল যে আখৰা কৰে, সময়ত ডিৰেক্টৰে চব যোগাৰ কৰি দিব, ৰেডিমেড বস্তুত আহি সোমাই দিয়ে, সেই আনন্দটো ডেফিনেটলি নাপাব। কিন্তু এজন ভাল অভিনেতা হ'লেও কিন্তু মই ভাবোঁ যে এই আপোনালোকে যিটো কষ্ট কৰিছিলে, যে নিজে ষ্টেজত ছেটিংছ বনাই, মেকআপ কৰি, চাউণ্ড কৰি, মানে গোটেই নাটকৰ সকলো দিশ আপোনালোকে শিকিছিলে। সেইটো যেনেকে মানে সোণ গলাই পিটি তাক গহনা বনোৱা হয়, সেই বস্তুটো কৰা হৈছিলে, যিটো আজিকালি হয়তো সেই এক্টৰৰ মানে সেই বস্তুটো নাইকিয়া হৈছে। এতিয়া আপোনালোকে ক'তো শিকা নাছিলে, নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোক এজন পূৰ্ণাংগ অভিনেতা হৈছিলে, এজন ভাল অভিনেতা হৈছিলে। কিন্তু আজিকালি ল'ৰা ছোৱালী ক'ৰবাত শিকিবগৈ লাগিব, ক'ৰবাত ট্ৰেইনিং ল'ব লাগিব, ৱৰ্কশ্বপ ল'ব লাগিব, কাৰণ সেই পৰিৱেশটো আজিকালি নাইকিয়া হৈ গৈছে। ৱৰ্কশ্বপৰ কথাটো মই বৰ ভালকৈ নাজানো, কেলে মই ৱৰ্কশ্বপত দিয়াও নাই আৰু ৱৰ্কশ্বপত মই শিকা নাই। কিন্তু মই এটা ধাৰণা কৰোঁ, যিহেতু বহুত এক্সপিৰিয়েঞ্চ মানুহে ৱৰ্কশ্বপ কৰে, গতিকে ডেফিনেটলি তাৰ পৰা এটা পজিটিভ বস্তু ওলায় বুলি মই এটা ধাৰণা কৰোঁ। কিন্তু ডিৰেকশ্যনৰ ক্ষেত্ৰত হওক, বাকী ক্ষেত্ৰত হওক হ'ব পাৰে, আৰু এক্টিঙৰ ক্ষেত্ৰতো হ'ব পাৰে, কিন্তু এক্টিংটো আচলতে ৱৰ্কশ্বপে কিমান দূৰ লৈ যাব মোৰ অলপ সন্দেহ হয়। মানে কিছুতো নিব, কিন্তু এক্টিংটো সম্পূৰ্ণ নিজৰ কথা। মই যেনেকৈ ক'লোঁ যে বাস্তৱ কেৰেক্টাৰৰ পৰা তুলি লোৱা হয়, আৰু অনুশীলন যিমান বেছি হ'ব সি সিমানেই মিহি হ'ব। গতিকে ৱৰ্কশ্বপে এটা জেগালৈকে নিব, বাকীখিনি নিজৰ এটা কথা আছে। সেইটো অভিনেতাজনৰ সূক্ষ্ম দৃষ্টিৰ প্ৰয়োজন, সেইটো মেইন কথা। মই যেনে ক'লোঁ যে এই কথাটো, সেই কথাটো মই চাইছোঁ। এই অকল অভিনেতা নহয়, আজি গল্প লিখিবলৈও মই এটা বস্তু ক'ৰবাত দেখি গ'লোঁ, এই বস্তুটো লৈ লওঁচোন, মোৰ গল্পটো ভাল হ'ব, বা এই বস্তুটোৰ পৰা মই এখন নাটক কৰোঁ। সেই সূক্ষ্ম যিটো দৃষ্টি, সেই প্ৰত্যেক ক্ষেত্ৰতে আমাৰ দৰকাৰ হয়। আপুনি ৰিচেণ্টলি এখন শ্বৰ্ট ফিল্ম কৰিছিলে, কাকতি মাষ্টৰ বুলি। হয়, সেইখনৰ মই চাইছিলোঁ, এখন বৰ অতি সুন্দৰ অভিনয় কৰিছিলে আপুনি। সেইখনটো আপুনি বহুত দিনৰ মূৰত কৰিছে চাগে, বহুত গেপত নে মাজত? আকৌ নহয়, মই নাটক দুই এখন মাজে মাজে নাট্যমন্দিৰত কৰি থকা হয়, গতিকে অভিনয়টো মোৰ একেবাৰে এখাই যোৱা নাছিলে। এইখন মানে ঘটনাটো হ'লে, আমি মানে ডিজিটেল হেৰিত আমি যিখন সময় নাটকে যেতিয়া 85ত আমি পুৰস্কাৰ পাইছিলোঁ, 89ত সেইখন দূৰদৰ্শনত কৰিবৰ কাৰণে মই গৈ পূৰ্ণিমা পাঠকক সেইখন দিলোঁগৈ। আৰু পূৰ্ণিমা পাঠকে, পূৰ্ণিমা বাইদেউ বুলি কওঁ তেতিয়া আমি, কোনো হেৰি নকৰাকৈ একেবাৰতে কৰি দিলে যে হ'ব। তেতিয়া আকৌ দূৰদৰ্শন আহিলে, বেলেগ প্ৰাইভেট চেনেলবিলাক নাছিলে, আৰু তাত সেইকাৰণে বহুতেই কৰিবলৈ ইচ্ছা কৰে। আৰু 1.5 ঘণ্টা মিনিমাম, আমাৰ বেছি লাগে সময়, কাটি কুটি হ'লেও 1.5 ঘণ্টা সময় লাগে। গতিকে 1.5 ঘণ্টা সময়ৰ কাৰণে দি দিলে, আৰু 1.5 ঘণ্টা সময়ত আমি সেইখন নাটক কৰিলোঁ। আৰু সেইখন আমি 89ত আমি তাত শ্বুটিং কৰিছিলোঁগৈ। 89ত ডক্টৰ প্ৰদীপ বৰদলৈ আছিলে, তৰুণ বৰদলৈ যে মই কৈছিলোঁ, তৰুণ বৰদলৈ আছিলে। গতিকে আৰু এটা কথা আছিলে কি, আমি এই যুৱদলত কৰিছিলোঁ, বা নাট্য সমাজ, বা যিখন ডক্টৰ প্ৰদীপ বৰদলৈ, তৰুণ বৰদলৈ, হেমদা, আমাৰ কৃষ্ণ মিশ্ৰ ছাৰ, এইসকলৰ আমি সং পাইছিলোঁ। তেওঁলোকৰ পৰা বহুতৰ পৰা আমি অভিনয় শিকা নাই, কিন্তু আমি জীৱনত বহুত কথা আছিলোঁ যে বেলেঞ্চ যে মানুহ হ'ব লাগে, এক্সেছ বস্তুটো যে বেয়া, সেই বস্তুটো এই আমি জ্যেষ্ঠসকলৰ পৰা শিকিছিলোঁ। গতিকে তেওঁলোকে আমাক ডাইৰেক্ট অভিনয় নিশিকালেও কিছুমান এনেকুৱা বস্তু আমি যে তেওঁলোকৰ সংগত থকাৰ কাৰণে পাইছিলোঁ। মাংসলি ছাৰটো আছিলেই। গতিকে তেতিয়া 89ত কৰিছিলোঁ। তাৰপিছতে আমি ডিজিটেল বস্তু কৰিছোঁ কিছুমান, ধৰি লওক এখন আমি চিৰিয়েল কৰিছিলোঁ সময় বুলি, সেইখন তাজিমুদ্দিন আহমেদ, তাৰ নাম হাৰিছ বুলি কওঁ আমি, সি প্ৰযোজনা কৰিছিলে, বজেন বৰাই ডিৰেকশ্যন দিছিলে, 15টা খণ্ডৰ। সেইখন 96 মানত শ্বুটিং হৈছিলে। তাৰ গৰম বতাহ বুলি এখন চিনেমা, তাজিমুদ্দিন আহমেদৰে হেৰি আছিলে, প্ৰযোজনা আছিলে। তাৰপিছতে আমি সৰু এখন বিদ্যুৎ চক্ৰৱৰ্তীয়ে কিবা এখন কৰিছিলে, মই নামটো পাহৰিলোঁ, তাতো মই অভিনয় কৰিছিলোঁ। তাৰপিছতে আত্মসমৰ্পণ বুলি এখন অনুৰাধা শৰ্মা পূজাৰী, বজেন বৰাই ডিৰেকশ্যন দিছিলে, বিশ্বনাথ চাৰিআলি শ্বুটিং হৈছিলে। তেওঁ মোক মাতিছিলে, তাত 8টা ৰোল কৰিছিলোঁ। তাৰপিছতে তনুজা বৰা বুলি এগৰাকীয়ে কৈছিলে, জাকি মৰাই ল'ৰালি বুলি, তাত মই কৰিছিলোঁ ৰোল। তেনেকৈ আমি সৰু সৰু এইবিলাকত কৰিছোঁ।
তাৰপিছতে আমি ডিজিটেল কামটো ইমান কৰা নাই মোৰ ভতিজা আছে সুভাষিক বৰঠাকুৰ বুলি সি আহি বহি সদায় কয় কিবা এখন কৰোঁ মোৰ আকৌ এটা গল্প আছিলে কাকতি মাষ্টৰ বুলি প্ৰতিদিনত ওলাইছিলে মোৰ এইটো মনত পৰিলে মই এটা ভাবি পাৰিলোঁ যে এইটোকে কৰিব পাৰি তে সেইটো কৰিলোঁ কৰি পেলাই আমি দাদা চাহেব ফালকে ফিল্ম ফেষ্টিভেললৈ পঠিয়ালোঁ তাত আমি এখন নমিনেশ্যনো পালোঁ আৰু এক্টৰ নমিনেশ্যনো পালোঁ তাৰপিছতে আমি নাপালোঁ প্ৰাইজটো নোপোৱাত মই তেতিয়া মাৰ্কছবিলাক বিচাৰিলোঁ সিহঁতক কিন্তু মাৰ্কছখিনি পঠিয়াই দিলে 1 নম্বৰত নাপালোঁ 1 নম্বৰত নাপালোঁ মানে এনেকুৱা ঘটনা বুলি ভাবিছোঁ যে 1 নম্বৰত হয়তো বহুতেই পোৱা নাই বা 0.5ত বহুতেই পোৱা নাই গতিকে এইটো নহয় যে আমি তাৰ পিছৰখনেই আমি নহয় হ'ব পাৰোঁ আমি হয়তো 1000তো থাকিব পাৰোঁ কিন্তু আমি নমিনেশ্যন পাইছিলোঁ তাৰপিছত এখন ল'লে পাক বুলি মোৰ ভতিজাটোৱে লিখিলে সিয়ে কৰালে পাক বোলাখনো নমিনেশ্যন পালে তেতিয়া মই ক'লোঁ যে তই এবাৰ চাই আগেচোন যা যিহেতু তোক মাতিছে তেতিয়া মই যাব নোৱাৰিলোঁ কাৰণ তেতিয়া ক'ভিডৰ সময় নহ'লেও মই ইমান দূৰ গৈ নাচাওঁগৈ বাৰু ইয়াৰ বয়স কম মই তই চাই আহি দিল্লীলৈ নয়দালৈ গৈ চালে বোলে হয় ভালকৈ হৈছে আৰু তাত মানে বহুত টিম আহিছে কৰ্ণাটক বহুত তামিলনাডুৰ পৰা আহিছে আৰু পাকখনক বহুত এপ্ৰিচিয়েট কৰিছে আমাৰ খালি সি কৈছে আমি নোপোৱাৰ কাৰণে শ্ল' হ'ব লাগে অলপ মানে যিবিলাকে পাইছে অলপ শ্ল' আমাৰ বহুত খৰ হৈ গ'ল সেইটো এটা কাৰণ হ'ব পাৰে বুলি ভাবিছে বা তাকো চাবলৈ তাৰপিছত এখন বাঁহ বুলি এখন কৰিলোঁ আমি গতিকে এনেকৈ আমি এইবিলাকত কৰি আছে এতিয়াও মানে কৰি আছে দুই এখন মাজে মাজে ভাবিলে আচলতে আমি আগৰ পৰা এটা কাম নাটক কৰিব লগা কাৰণে আমি কেতিয়াও নকৰোঁ আমি নাটক বিচাৰি থাকোঁ যেতিয়া ভাল লাগিব নাটকখন তেতিয়াহে কৰোঁ নহ'লে নকৰোঁগৈ সংখ্যা বঢ়াই নাটকৰ হেৰি কৰিব লাগে কেতিয়াবা কি হয় কেতিয়াবা এনেকুৱা হয় যে বহুত কষ্ট কৰাৰ মূৰত বিশেষ কথাত হেৰি হৈ যায় নাটকখন ফেইল হৈ যায় বাৰু আপুনি এতিয়া এই নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰীৰ বাবে কিবা ক'ব নেকি ক'বলৈ কি ক'ম মানে কথাটো হ'ল যে এইটোৱে যে অনুশীলন খুব কৰিব লাগিব মানে এটা কথা ঠিক যে যি কামেই কৰা হওক সেই কামটো 100% এফৰ্ট দিব লাগিব আৰু এক্সকিউজ বিচাৰিলে নহ'ব যে অমুকটোৰ কাৰণেহে মই নোৱাৰিলোঁ তমুকটোৰ কাৰণেহে মই সময়ত উপস্থিত হ'ব নোৱাৰিলোঁ আখৰাত সেই এক্সকিউজ দিবলৈ কৰিব নালাগে কাৰণ তেওঁৰ কাৰণে আৰু বহুত মানুহ ৰৈ থাকিব নহয় গতিকে তেওঁ 6 বুলি ক'লে কেতিয়াবা এদিন দুদিন অসুবিধা হ'ব পাৰে কিন্তু 6 বজাত যাব লাগিব আৰু 100% এফৰ্ট দিব লাগিব মোৰ ঘৰত বজাৰ কৰিবলৈ আছে মোৰ অমুক সেইকাৰণে মই নোৱাৰিলোঁ কৰিব নালাগে কোনো কথা নাই কিন্তু 100% এফৰ্ট দিব লাগিব তেতিয়াহে ছাকচেছ হ'ব মই সেইটোৱে কওঁ আৰু মই এতিয়াতো নতুন ল'ৰা যিবিলাক আমি যেতিয়া কৰিছিলোঁ আমাৰ যেতিয়া পিছৰ বেচটো ওলাইছিলে সেইখিনিয়ে আমাৰ সমানেই কষ্ট কৰিছিলে আৰু তাৰ পিছত মইতো আৰু বেচ হিচাপে খুব কমেই ল'ৰা দেখিছোঁ তাৰ কিছুমান কাৰণ আছে কাৰণ আগতে কি আছিলে যে একো নাছিলে দূৰদৰ্শন নাছিলে চিনেমা এখন আহে আৰুতো একো নাই এইবোৰ মোবাইল টবাইল একো নাই গতিকে নাটকে কৰিবলৈ ইচ্ছা কৰে মানুহে কিন্তু এতিয়া বহুত কথা আহি গ'লতো কিন্তু মই এইটোৱে ক'ম যে নতুন প্ৰজন্ম আৰু পুৰণা মানুহ সকলোকে কওঁ সময়টো মেইন আৰু অনুশীলনটো বহুত ডাঙৰ কথা মই এইটোতো তুমিয়ে আছিলা মই তৰুণ বৰদলৈ বুলি যে কৈছিলোঁ বৰ ভাল এক্টৰ আছিলে আমি বহুত শিকিছিলোঁ তেখেতে কথা কিছুমান মানে কোৱাৰ ষ্টাইলটো মোৰ খুব ভাল লাগে আৰু মই সেই ষ্টাইলত তেওঁ কোৱা কথাবিলাক মই যাৰ তাৰ আগত কওঁ ক'লে মানে ৰাইজে খুব হাঁহে আৰু ভাল পায় মই ভাবিলোঁ যে এইখিনি কথা যদি মই ষ্টেজত কৈ দিওঁ কমেও 500 মানুহৰ আগত এজনকৈ ক'ৰবাতকৈ মানুহে ভাল পাব তেতিয়া তেওঁৰ বস্তুটো লৈ পেলাই মই প্ৰায় 10-12 মিনিট মই আৰু গৌতম দত্ত ফুকন আছিলোঁ তুমিও তেতিয়া তাত এংকৰিং কৰিছিলা মোৰ মনত আছে তুমি যে সেইজন কামোৰ বুঢ়াজন আহিছে এতিয়া খুব কামুৰিব মই যাওঁগৈ বুলি কৈ তুমি গুচি গৈছিলা তুমি আছিলা তেতিয়া মই সেইখন প্ৰায় 10-12 মিনিটমান হ'ব সেইখন মই কৰিছিলোঁ তাত কোনো স্ক্ৰিপ্ট নাছিলে কিন্তু তেতিয়া মই অভিনয় কৰি আছোঁ 14 বাৰ কৰিলোঁ টোটেল ঠিকেই হৈছে কিন্তু মই জানিলোঁ যে যিটো হ'ব লাগে সেইটো নাই হোৱা তেতিয়া মই কি কৰিম কাৰণ তেখেতৰ বস্তুটো মই বহুতবাৰ দেখুৱালোঁ মই তেনেকৈয়ে কৰিছোঁ অথচ মোৰ যিমান আয়ত্তত আহিব লাগে আৰু বেলেগ মানুহৰো অলপমান এক্টিং আছিলে মই 16 বাৰ যেতিয়া কৰিছোঁ 16 বাৰত মই গম পালোঁ যে এইটো হৈ গ'ল আৰু 17 বাৰ মই কৰিছোঁ ৰিহাৰ্চল তাৰপিছত এৰি দিছোঁ হৈ গৈছে বস্তুটো আৰু মানুহে বহুত এপ্ৰিচিয়েট কৰিছে এতিয়া কথাটো হ'ল যে মোক 17 বাৰ প্ৰয়োজন হ'ল তেতিয়া মোৰ বয়স চাগে 45+ আছিল বা 50 ওচৰত আছিল কিন্তু এজন 35 বছৰীয়া বা 30 বছৰীয়া মানুহক সেইটো হয়তো 17 বাৰ নালাগিলেহেঁতেন
আৰু এতিয়া আমি এখন নাটক কৰিলে আমাক অকণমান বেছি সময় লাগে কেলৈ মুখস্থটোৰ কাৰণে আৰু এজন কম বয়সৰ মানুহৰ মুখস্থটো আমি যিখন নাটক মুখস্থ কৰি পেলাই আমি ধৰি লওক 14 বাৰ বা 15 বাৰ আমি আওৰালে হয় তেনেকুৱা ল'ৰা এটা হয়তো 8 বাৰ বা 10 বাৰতে হ'ব কিন্তু সেই 10 বাৰ সেইটো কৰিব লাগিব সেই 10 বাৰো যদি নকয় দুবাৰ কৰিয়ে ষ্টেজত উঠি দিয়ে সেইটো নহ'ব জয়ন্ত দা আপুনি মাজতে এটা কৌতুক গোষ্ঠীৰ লগতো জড়িত আছিলে সাউণ্ড এণ্ড কমিক্স নে কিবা এটা সেইটো আপুনি কৌতুক কৰিছিলে নেকি নহয় মানে কৌতুক এনে মইতো কমেডি নাটক কৰিছোঁ কেইবাখনো কমেডি নাটক কৰিছোঁ কমেডি ৰলো কৰিছোঁ কিন্তু এইটো কৌতুক এইটো জীৱন দে আৰু এম হুছেইনৰ আছে জীৱন দে এম হুছেইনে তেতিয়া জীৱন দে এম হুছেইন মানে মই আচৰিত দেখিলোঁ যেতিয়া তাহাঁতৰ লগত মই যাওঁ কৰিবলৈ প্ৰথমতে জয়ন্তদা মানে জয়ন্ত শৰ্মাই কৰিছিলে সেইটো তেওঁলোকৰ লগত সহযোগ কৰিছিলে জয়ন্ত শৰ্মাই এবাৰ গ'ল নে কি হ'ল ইয়াত নাছিলে তেওঁ ট্ৰেন্সফাৰ হৈ গ'ল নেকি তেতিয়া জীৱনে ক'লে যে জয়ন্ত আমাৰ লগত তই কৰিব লাগিব সেইটো প্ৰফেচনেল গ্ৰুপ আছিল প্ৰফেচনেল গ্ৰুপ তেতিয়া জীৱন দে এম হুছেইন মই কৰিলোঁ বহুত বিহু সন্মিলন কৰিলোঁ আৰু মই আচৰিত দেখিলোঁ সেইটো ভালটো কৰে সেইটো ক'বলৈ নাই আজিও তাহাঁতৰ কথা কৈ থাকে একেদিনে 3-4খন বিহু সন্মিলন কৰিব লাগে ইখনত কৰি পেলাই সিখনত যায় সিখনত কৰি পেলাই সিখনলৈ যাওঁ মই 2-3 বছৰমান তাৰ লগত কৰিলোঁ তাৰপিছত হৰিহৰ প্ৰসাদ চাহু গৈছিলে মই কিন্তু আপোনাৰ শ্ব' চোৱা নাই মই এনেই হৰিহৰ প্ৰসাদ চাহু জীৱন দে আৰু এম হুছেইনৰ শ্ব' চাইছিলোঁ মই চনটো একজেক্টলি ক'ব নোৱাৰোঁ এইটো যিহেতু মই 84 পিছৰ ফালৰ পৰা মই য'ত মই নাই এই তাতে কৰিছিলোঁ বহুত জেগা কৰিলোঁ ডিব্ৰুগড়ত বহুত কৰিলোঁ দুলীয়াজান ডিফু এনেকৈ একদম পপুলাৰ গ্ৰুপ আছিলে বহুত পপুলাৰ বাৰু জয়ন্ত দা আপোনাৰ লগত কথা পাতি যথেষ্ট ভাল লাগিলে বহুত পুৰণা কথা শুনিলোঁ আৰু মই বহুত নজনা কথাও জানিব পাৰিলোঁ মই ভাবোঁ আজিৰ শ্ৰোতায়ো আপোনাৰ এই কথাখিনিৰ পৰা বহুত কথা জানিব বহুত কথা শিকিব ভাল লাগিল আপোনাৰ লগত কথা পাতি ধন্যবাদ শুভম প্ৰথমতে মানে তুমি অহাৰ কাৰণে ধন্যবাদ দিছোঁ আৰু দ্বিতীয়তে জীৱনৰ পৃষ্ঠাবোৰ তুমি যিটো প্ৰচেষ্টা লৈছা এই প্ৰচেষ্টাটোৰ কাৰণে ধন্যবাদ দিছোঁ আৰু মোক এই সুবিধাকণ দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ আৰু এটা কথা যে মই যিখিনি জানো মই ক'লোঁ আৰু বিভিন্নজনৰ এক্সপিৰিয়েঞ্চ ইয়াতে আহিব আৰু সকলোৱে শুনিব আৰু বহুত উপকৃত হ'ব এইটো সুন্দৰ প্ৰচেষ্টা ধন্যবাদ প্ৰিয় শ্ৰোতা আমাৰ এই অনুষ্ঠান সকলোৰে বাবে নহয় কেৱল আপোনাৰ দৰে সুন্দৰ মনৰ অধিকাৰীৰ বাবেহে আপুনি আমাৰ অনুষ্ঠান শুনি কেনে পাইছে নিশ্চয় ভাল পাইছে নহ'লে শেষলৈকে নুশুনিলেহেঁতেন তেন্তে আপুনি যি প্লেটফৰ্মতেই শুনি আছে তাৰ কমেণ্ট বক্সত আপোনাৰ অনুভৱ লিখক অৱশ্যে বেয়াও যদি পাইছে তথাপিও লিখক প্ৰিয় শ্ৰোতা আকৌ লগ পাম নমস্কাৰ